নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো খবৰ বেয়া নহয়। আজি মই লৈ আহিছোঁ এটা নিৰামিষ মাছৰ ৰেচিপি। আপোনালোকে চাগে ভাবিছে মাছ কেনেকৈ নিৰামিষ হ'ব পাৰে? হয়, হ'ব পাৰে, কাৰণ এয়া মাছৰ চেপহে দিয়া হৈছে, অৰিজিনেল মাছ নহয়। আৰু এই নিৰামিষ মাছবিধ বনাবলৈ মই কি ব্যৱহাৰ কৰিলোঁ বলকচোন চাওঁ। তাৰ কাৰণে মই লৈছোঁ এবাটি বুটৰ দাইল আৰু ভাতকেৰেলা। এইখিনি মই প্ৰথমতে কুকাৰত অকণমান নিমখ দি পেলাই 5টা হুইচেল মাৰি বইল কৰি লৈছোঁ। আৰু তাৰপিছত এইখিনি মই গিলাচ এটাৰে, যিহেতু গৰম আছে হাতেৰে চুব নোৱাৰি, ভালদৰে পিটিকি ল'ম। আৰু ঠাণ্ডা হোৱাৰ পিছত চুই চাইছোঁ এইখিনি ঢিলা হৈ আছে, গতিকে মাছৰ চেপ দিবলৈ অসুবিধা হ'ব, হাতত আঠা লাগি ধৰিব। তাৰ কাৰণে মই ইয়াতে এড কৰিছোঁ অকণমান বেচন। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে আটাও ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি ভালদৰে মিক্স কৰি মই এটাকৈ এতিয়া মাছৰ চেপ দি যাম। এই নিৰামিষ মাছবিধ বনাবলৈ যে কেৱল বুটৰ দাইল আৰু ভাতকেৰেলাই লাগিব তেনেকুৱা নহয়। আপোনালোকে বিভিন্ন ধৰণৰ বস্তুৰে বনাব পাৰে, যেনেকুৱা কঁঠালৰ গুটি, কাচকল, চয়াবিন, দালি, আলু, তেনেকুৱা ধৰণৰ বস্তুৰেও বনাব পাৰে। আৰু এয়া মোৰ মাছ ৰেডি হৈ গ'ল ভাজিবৰ কাৰণে। প্ৰথমতে মই কেৰাহীটোত তেল দি আমি মাছ যেনেদৰে ভাজোঁ তেনেকৈ নিমখ আৰু হালধি দি পেলাই ভাজি ল'ম। ইয়াতে নিমখ মই কমকৈ ব্যৱহাৰ কৰিছোঁ, যিহেতু বইল কৰোঁতে মোৰ নিমখ দিয়া আছে, বেছি নিমখ হৈ যাব, সেইকাৰণে মই ইয়াতে অকণমান নিমখ ব্যৱহাৰ কৰি এইখিনি মই প্ৰথমতে ভাজি ল'ম। এইখিনি আপোনালোকে ভাজিও খাব পাৰে, নহ'লে মাছৰ আমি আঞ্জা যেনেকৈ বনাওঁ, যিহেৰে বনাওঁ তেনেকৈ বনায়ো খাব পাৰে। কেৱল ভাজোঁতে এইখিনি মন কৰিব, গেছৰ ফ্লেম কম নকৰিব, হাই ফ্লেমতেই মাছখিনি ভাজিব। গেছৰ ফ্লেমটো কমকৈ ৰাখিলে ঢিলা হ'ব, আৰু ঢিলা হ'লে আপোনালোকে যিকোনো আঞ্জাত দিব নোৱাৰিব, ভাঙি থাকিব তেতিয়া। সেইকাৰণে গেছৰ ফ্লেম হাই ৰাখিব। আৰু এইখিনি মই বনাইছোঁ বিলাহী আৰু সৰিয়হেৰে। আপোনালোকে যেনেকৈ খাই ভাল পায় তেনেকৈ বনাব। ৰুটিৰ লগত, ভাতৰ লগত, যিহৰ লগত মন যায় তেনেকৈ খাব পাৰিব। সাধাৰণতে মাছ ৰুটিৰ লগত খোৱা নাযায়, কিন্তু এবিধ অৰিজিনেল নহয় যে ৰুটিৰ লগতো খাব পাৰিব। তো আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।